ৰাখিছো নে বেয়া কাম কৰিছে তোৰ তেজ উঠলি উঠিছে মই ৰাখিছো নে কিয় মানে ভণ্টি কিয় কৈছে জনাবই লাগিব তাই 10 দিনৰ কাৰণে তাই ফুৰিবলৈ গৈছে আমাৰ মণি ফুৰি পিন্ধাব গৈছে গম পাইছ নাই ফোন দিছে আপোনাক কিহৰ কাৰণে ফোন কৰে তাইনে টকা পইচা এইবিলাক কৰিব লাগেই কিয় মোৰ ঘৰ মানে আপোনাৰ ভণ্টি ঘৰখন এডালৰ কি মই কি মোৰ ঘৰ নহয় নেকি জোৱাই আপুনি মোৰ ঘৰখনৰ আপুনি মোৰ ঘৰখনৰ হৈছে চলন্ত যৌতুক শুনিলে মাৰ্কেটত আপোনাক কি বুলি মানে পেট পোহা বোলে মই কিবা কৈছো মই কিন্তু হ'ব এইফালে কি কাৰণে আৰু মাল আছে নে নাই নাই আৰু নাই চাওঁ এই কেকেটা আপুনি অকণ বহক মই মণিক টেনশ্যন দিলে মই মৰি যাব পাৰো মানুহে শুনিব মই 10,000 টকা দিছো মণিক এনজয় কৰ পইচাটো দিলো নে নাই তোৰ পইচা মই দি দিম বাৰু কিহৰ কাৰণে ক'ব সি মোৰ ঘৰ অসমৰ বাহিৰত আছে